নমস্কাৰ। মোৰ স্বৰচিত কবিতা এটি পাঠ কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা মাৰ্জনীয়। কবিতাৰ শিৰোনাম আমি জুবিন যুগৰ মানুহ। আমি জুবিন যুগৰ মানুহ। সেই গৰ্বদৰ্প অহংকাৰ এৰি কেৱল মানুহ হ'ব বিচাৰোঁ, কেৱল মানুহ। থাকিও ধন্য হোৱা মন তেনে সত্তাক পৰিহাৰ কৰোঁ। আমি জুবিন যুগৰ মানুহ। আহা জুবিনৰ আদৰ্শৰে মানৱতাৰে দিশে আগবাঢ়োঁ। দিনহীন নকৰি সাম্প্ৰদায়িকতা এৰি সম্প্ৰীতিৰ দলেৰে সকলোকে একত্ৰিত কৰি আহা একেখন সমাজ গঢ়োঁ। আমি জুবিন যুগৰ মানুহ। তগৰ নাহৰ বকুল কাঞ্চন ইত্যাদি গছ ৰোপণ কৰি শুৱনি কৰোঁ আহা ধৰা। গীত মাত মহৎ বাণীৰে সজাই তোলো আহা সাংস্কৃতিক ক্ষেত্ৰখন। আমাৰ প্ৰচেষ্টাৰ জোৱাৰত বাট পথ শুৱনি হওক। উপচি পৰক ফুল ফল সেউজে দলিচা পাৰক। হৈ উঠক ৰঙে ৰূপে আমোলমোল। ঘেণ্টা কাকো খাতিৰ নকৰাকে সমাজৰ ভাল কামবোৰ কৰিবলৈ আৰু আৰ্তজনক পুতৌ কৰিবলৈ শিকো আহা। নিজেই নিজক সামৰিবলৈ সহান শক্তি প্ৰয়োগ কৰি গাবলৈ শিকো আহা মহামিলনৰ গীত। যি প্ৰচেষ্টাৰে জীয়াই ৰাখিব পাৰি জুবিন নামৰ সত্তাটোক। যি আমাৰ হিয়াৰ আমঠু। সংস্কৃতিৰ এক বৃহৎ অনুষ্ঠান। তুলনাবিহীন মানৱৰূপী অৱতাৰ। আমি তাৰেই যুগৰ মানুহ। আমি জুবিন যুগৰ মানুহ। নমস্কাৰ।